কবিতাৰ শিৰোনামেৰে তোমাৰ অবিহনে মোৰ কোনো অস্তিত্বই নাই অ'। লেখক আৰু শব্দৰে আৰ.জে. ৰাজ। মোৰ মৰমৰ হৃদয়ক জোকাৰি গ'ল কোনোবাই অ'। মোৰ আলসুৱা সপোনবোৰক উজাৰি গ'ল কোনোবাই অ'। মাথো থাকি গ'ল কাৰোবাৰ স্মৃতি। তুম বিন জিয়া যায় কেইছে জিয়া যায় তুম বিন। কেতিয়াবা ভাবোঁ তুমি এজন ল'ৰাৰ মুখলৈ চাই যেনেকৈ হাঁহিছিলা, প্ৰেমত আত্মহাৰ হৈ ল'ৰাজনৰ লগত ঘূৰিছিলা, আৰু মই এখিলা বগা কাগজৰ দৰে ৰৈ পৰিলোঁ। তোমাৰ মৰমবোৰতো তুমি লিখি গুচি গ'লা, আৰু মই স্মৃতিক লৈ নীৰৱতাৰ বিষাদৰ জীৱনটোক লৈয়ে থাকিলোঁ। জীয়াই থাকিলোঁ মাথো তোমাৰ অবিহনে, কিন্তু এটা মৰা লাছৰ দৰে। মোৰ যেন ভাৱ হয় অ', তোমাৰ অবিহনে মোৰ কোনো অস্তিত্বই নাই অ'। তুমি নাভাবিবা তুমি গুচি গ'লাৰ বাবে মই তোমাৰ মৰমবোৰক অনাদৰ কৰিছোঁ বুলি। আজিও তোমাৰ মৰমবোৰক বুকুৰ এটি কোণত বৰ আদৰেৰে ৰাখিছোঁ অ'। তুমি হয়তো নাজানা তোমালৈ মোৰ কিমান হেঁপাহ। আজিও ভাহি আছে মৰহি যোৱা ফুলপাহৰ গোন্ধ অ'। মুগ্ধ হিয়া মোৰ তুমি চাই গ'লা, মুগ্ধ হিয়া মোৰ তুমি চুই গ'লা, মুগ্ধ হিয়াত মোৰ তুমি বৈ গ'লা, বুকুত অগ্নি জ্বলাই। আজিও ভাৱ হয় অ', তোমাৰ অবিহনে মোৰ কোনো অস্তিত্বই নাই।